ৰুটি চব্জি খাই লৈছোঁ চবে মাজুলী গৈ আছে আৰু নতুন এটা এক্সপিৰিয়েঞ্চ হ'বলৈ গৈ আছে যিহেতু ফেৰীত উঠিম সেইকাৰণে টিউব আছে বাৰু এতিয়া আমি গাড়ীত উঠোঁ বাকীখিনি কণ্টিনিউ কৰি আছোঁ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই মানসী ৱেলকাম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আজি আমি আছিলোঁ যোৰহাটত আৰু আজি যাম এতিয়া মাজুলী আমাৰ ফেৰী আছে 10:30 আৰু সকলোবোৰ ৰেডি হ'লোঁ আমি বেগ চেগ আমাৰ গাড়ীত ভৰোৱাও হৈ গ'ল ওলাবলৈ বাকী আছে আৰু তুমি কিবা কৈ দিয়া অলপমান একো নকওঁ আজি গৈ আছোঁ গৈ সব দেখাই দিম সব আজি এনেকুৱা এটা জেগাত থাকিম না আপোনালোকেতো জুবিন দাৰ কাঞ্চনজংঘা চিনেমা চাইছে তাতেও মই গৈছোঁ আগতেও গৈছোঁ আজি ইহঁতক লৈ যাম ইহঁতে বোলে দেখা নাই লৈ যাম আজি আপোনালোকেও চাই থাকক আপোনালোককো দেখাম টেনশ্যন নল'ব এতিয়ালৈ বাই 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 ভিডিঅ'টো চাই থাকক আগলৈ চিপত উঠিবলৈ যাব মন নাই নেকি আমাৰ যাত্ৰা আৰম্ভ গাড়ী ষ্টাৰ্ট দিছে আমি এতিয়া গৈ আছোঁ ক'লৈ কমলাবাৰীলৈ গৈ আছোঁ এইটো লিখা আছে নিমাতী ঘাটলৈ আমি নিমাতী ঘাটৰ ৰাস্তাটোত সোমালোঁ এইটো ৰাস্তা নিমাতী ঘাটৰ চাইন বৰ্ড মাৰি দিলোঁ মায়ে সন্দেহ মই ভালকৈ দেখাই নাই নেদেখাই ন আইতাই তুমি লিখা দেখিছানে নাই নিমাতী ঘাট বুলি দেখিছা আইতাই নেদেখে সি মনে মনে পঢ়ে ন আমাক দেখুৱাই নপঢ়ে এতিয়া আমাৰ ফেৰী আছে 10:30 অলপমান সোনকালে আহিলোঁ কাৰণ নতুন জীৱনত প্ৰথমবাৰ আমি মাজুলী গৈ আছোঁ আৰু নতুন এটা এক্সপিৰিয়েঞ্চ হ'বলৈ গৈ আছে যিহেতু ফেৰীত উঠিম সেইকাৰণে অলপমান ভালো লাগিব সেইটো কাৰণে আহিলোঁ সোনকালে আৰু এইখন ফেৰী গৈ আছে দেখা পাইছে ইয়াৰে নেক্সটখন আমাৰখন আহি আছে আমি নেক্সটখনত যাম আৰু ভাল লাগিব যেন লাগিছে দেখা পাই পৰিৱেশটো বিৰাট ধুনীয়া বাকীখিনি চাই থাককচোন বাৰু মাজুলী আমি ৰুটি চব্জি খাই লৈছোঁ চবে এইপিনে চোৱা আমাৰ গাড়ীখন উঠালে এইখন আমাৰ ফেৰীখন এইখন আমি এখন জাহাজত এখন হ'ল এণ্টি পানৈ মই লাষ্ট গাড়ী চাৰি উঠালোঁ গাড়ী উঠাই মেলি এতিয়া মই একদম ডাইৰেক্ট পাইলটৰ চিটতে আহি গৈছোঁ মই বাৰু নচলাওঁ বাৰু এনেই এবাৰ আপোনালোককো দেখাই দিওঁ এফালেও আছে এফালে পানী টেংকি চেংকি চব আছে হয়তো লেট্ৰিন বাথৰুমো আছে পানী টেংকি
ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে, বহুত ভাল লাগিছে। আকাশখন চাওকচোন বাৰু, আকাশখন কি ধুনীয়া লাগিছে। আৰু পিছতে আমাৰ জাহাজৰ আৰম্ভ হ'ব আৰু। আজিকালি মানে ফেৰীবোৰ নাই, আগৰ যিবিলাক সৰু সৰু ফেৰী আছিলে সেইবোৰ ফেৰী নাই। জাহাজতে যাবলগীয়া হয় আৰু জাহাজত যাবলৈ সহজতো নাপায়, অনলাইন বুকিং কৰিব লাগে আজিকালি। ত' আপোনালোকে চালে আহিব লগা হ'লে অনলাইন বুকিং কৰি আহিব লাগিব, বা ইয়াতো পায়, কিন্তু ইয়াত পালেও অলপ ৰিস্ক আছে, আহিলৈ কথা নাপাবও পাৰে হয়তো। গাড়ীখন উঠাই আছে। ঝিকিমিকি রোদারি হাঁহিবিনে এবেলি পথারতে খুন গুটি হো বাৰিষাৰে গধূলি থাকিবনে এবেলি নদীখনি মনে মনে আমি কলৈ গৈ আছো কৈ দিয়া, কলৈ গৈ আছো, কলৈ কলৈ কি বুলি কৈছিলো মই? মাতনি তমনা জানিছে দেই, জানিছে কবলৈ। আমি মাজুলীত প্ৰথম খোজ পেলালোঁ। এতিয়া ফেৰীখন নামিলোঁ, গাড়ী গ'ল আগত, আৰু ইয়াতে ভেকচিন চাৰ্টিফিকেটবোৰ চেক কৰা হয়। ইয়াতে ভেকচিন চাৰ্টিফিকেট চেক কৰি আছে। তাৰপিছত বাকী ছেফটিটো বাৰু ঠিকেই আছিলে ফেৰীত ন, লাইফ জেকেটো আছিলে। তাৰপিছতে বাকী ঠিকেই আছে বাৰু। এতিয়া আমি গাড়ীত উঠোঁ, বাকীখিনি কণ্টিনিউ কৰি আছোঁ। কথা বই থবি ভনি বেদি আছে ঝিকিমিকি ৰতাৰি। মাজুলী আহি পাই আমাৰ ৰিজৰ্টত আহিলোঁ। ৰিজৰ্টখনৰ নাম হৈছে অ'কে গিগা। অ'কে গিগা মানে বোলে সাউথ আফ্ৰিকান ভাষা, সাউথ আফ্ৰিকাৰ অ'কে গিগা মানে বোলে পাহাৰ। পৰিৱেশটো ভালেই লাগিছে। আমাৰ কটেজ আমি ল'লোঁ, কটেজকেইটাও দেখাই আছোঁ। আচলতে নতুনকৈ খুলিছে এইখন ৰিজৰ্টখন, বহুত বনাবও বাকী আছে, অলপ অলপ লাহে লাহে কৰি আছে। দেখাই আছোঁ থকা কটেজ, সেইটোৱে পৰিৱেশ। বাকীখিনি দেখুৱাই আছোঁ মই লাহে লাহে চাই থাকোঁ। তাৰ ভিতৰত লেতেৰা হোৱাৰ আগতে চাই লওক। এইটোৰ দাম 2000।